কেইটামান ভাল খবৰ আছে সেই খবৰটো অকমান আগত ক'ব বিচাৰিছোঁ যে আমাৰ যিটো বড়োলেণ্ড পিছ একৰ্ড যিটো শান্তি চুক্তি হৈছিল তাৰ দফা 6.3 মৰ্মে বিভিন্ন আমাৰ যিবিলাক ভেঞ্চাৰ ডিগ্ৰী কলেজেছ আছিল বা ইনষ্টিটিউশ্যনসকল আছিল তেখেতসকলক সেইবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে এটা প্ৰভিজন আছিলে আৰু সেই মৰ্মে আজি আপোনালোকক জনাই আমি সুখী হৈছোঁ যে 259 টিচিং এণ্ড নন টিচিং এটা পোষ্ট বা ষ্টাফ তেখেতসকলক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে এটা সিদ্ধান্ত অলৰেডি গ্ৰহণ কৰা হৈছে, এটা অৰ্ডাৰো ওলাই গ'ল আৰু এইটো হৈছে ইন পাৰ্চিয়েল ফুলফিলমেণ্ট অফ দি বড়ো পিছ একৰ্ড 2020 আৰু সেই মৰ্মে আমাৰ 10খন কলেজ এতিয়া প্ৰভিঞ্চিয়েলাইজ হৈছে বুলি আমি ঘোষণা কৰিছোঁ আৰু লগতে 259 অল টুগেডাৰ বোথ টিচিং এণ্ড নন টিচিং ষ্টাফৰ তেখেতসকলৰ চাকৰিটো আমি ঘোষণা কৰিছোঁ। তো এইটো এটা ভাল খবৰ হৈছে আৰু এইটোৰ জৰিয়তে বিশেষকৈ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ বিটিআৰৰ EM সকল আৰু বিশেষকৈ যিসকল ছিগনেটাৰী অৰ্গেনাইজেশ্যনসকল আছিলে, নিখিল বড়ো ছাত্ৰ সন্থা UBPO আৰু ফৰ্মাৰ লিডাৰ্ছ অফ NDFB তেখেতসকলৰ গোটেইকেইজনৰ প্ৰচেষ্টাত এইখন কাম আগবাঢ়ি গৈছে আৰু লগতে এইটো ফাৰ্ষ্ট ফেজ হিচাপত ধৰিব লাগিব। ফেষ্ট মেনাৰত আমি জানো যে অলমষ্ট 26 তেনেকুৱা ভেঞ্চাৰ কলেজেছ আছিলে, ডিগ্ৰী কলেজেছসকল আছিলে। তো তাৰ ভিতৰত 10খন যিবিলাক কলেজ এতিয়া প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল বুলি ঘোষণা কৰিব বিচাৰিছোঁ, সেইখনৰ নাম আপোনালোকৰ সন্মুখত গাই দিব বিচাৰিছোঁ। কিন্তু গাই দিয়াৰ আগত আমি ক'ব বিচাৰিছোঁ যে বাকী যিকেইটা কলেজ থাকি যাব তেখেতসকলকো আমি ফেষ্ট মেনাৰত কামবিলাক আগবাঢ়ি আছে, কথাবিলাক চলি আছে। আমি ষ্টেট গভৰ্ণমেণ্টৰ লগত মেটাৰটো আকৌ টেক আপ কৰি আছোঁ। তো সেই বাকী কলেজেছবিলাকো অন দ্য প্ৰচেছ আছে, তেখেতসকলেও চিন্তা কৰাৰ দৰকাৰ নাই। এইটো ফেষ্ট মেনাৰত প্ৰথম ফেজত যি 10টা কলেজ প্ৰভিঞ্চিয়েলাইজ হ'ল সেইকেইটা হৈছে 1 নম্বৰত তামোলপুৰ কলেজ তামোলপুৰ, 2য় নম্বৰত আছে ডিমাকুছী কলেজ ডিমাকুছী ওদালগুৰি, 3য় নম্বৰত আছে মুছলপুৰ কলেজ মুছলপুৰ বাক্সা জিলা, 4ৰ্থ নম্বৰত তামোলপুৰ ডিগ্ৰী কলেজ বৰখোপা তামোলপুৰ জিলা, 5 নম্বৰত আছে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কলেজ টিপকাই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, 6 নম্বৰত আছে বড়োবাজাৰ কলেজ বড়োবাজাৰ ডিষ্ট্ৰিক্ট চিৰাং, 7 নম্বৰত আছে ভেৰগাঁও কলেজ ভেৰগাঁও ডিষ্ট্ৰিক্ট ওদালগুৰি, 8 নম্বৰত আছে জমদুৱাৰ কলেজ জমদুৱাৰ জিলা কোকৰাঝাৰ, 9 নম্বৰত আছে কোকলাবাৰী চাপাগুৰি কলেজ হাজোৱা বাক্সা জিলা আৰু 10 নম্বৰত আছে ৰুণিখাতা কলেজ ৰুণিখাতা জিলা চিৰাং। তো এইকেইটা কলেজ আমি ঘোষণা কৰিছোঁ আজি যে প্ৰভিঞ্চিয়েলাইজ হ'ল বুলি আৰু এইটো ফাৰ্ষ্ট ফেজ হিচাপত। আৰু তাৰ ভিতৰত যিটো আমি ক'লোঁ যে 259 টিচিং এণ্ড নন টিচিং ষ্টাফ যিসকল আজি প্ৰভিঞ্চিয়েলাইজ হ'ল, তো তেখেতসকলৰ ভিতৰত 79 এছিষ্টেণ্ট প্ৰফেচাৰ্ছ আছে, 65 টিউটাৰ্ছ আছে, 108জন এডমিনিষ্ট্ৰেশ্যন ষ্টাফ আছে আৰু 7জন অফিচ ষ্টাফ আছে এজ টিউটাৰ্ছ।